হে গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈকে। আজি মই আপোনালোকক ছয়গাঁও ৰাস মহোৎসৱৰ কিছু দৃশ্য দেখুৱাবলৈ ওলাইছোঁ। এইটো হৈছে এটা ৰাতিৰ ভিজুৱেল। এইটো ৰাতি এনেকুৱা মানে লাইটিং আছে, লাইটিংবিলাক। আৰু আজি আমাৰ ছয়গাঁও ৰাস মহোৎসৱৰ শুভ উদ্বোধনৰ বিশেষ অতিথি হিচাপে আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহি ইয়াত শুভ উদ্বোধন কৰিব ৰাতি। এইটো এটা দিনৰ দৃশ্য। এইটো হৈছে মেইন গেটটো। মেইন গেটটো এনেকৈ বনাইছে, এইটো থাৰ্মকলৰ হয়। এইখন হ'ল বৃন্দাবন। এইটো এটা সুৰংগ আছে। ৰাস মহোৎসৱৰ ভিতৰৰ দৃশ্য, য'ত আমাৰ প্ৰতিমাবিলাক স্থাপন কৰিছে। এনেকৈ প্ৰতিমাবিলাক বহাই সাজু কৰি তুলিছে। কিছু অলপ বাকীও আছে কাম, হয়তো আৰু আজিৰ দিনটো যাব এইখিনি কাম কৰোঁতে। কৰ্মচাৰীসকলে দিনে নিশাই কাম কৰি আছে, পূৰা অবিৰম গতিত কাম কৰি আছে। আপোনালোকে আহিব সকলোৱে ৰাস মহোৎসৱ চাবলৈ ছয়গাঁৱত। এইটো হৰি মন্দিৰটো। এইটো হৈছে ৰাস মহোৎসৱৰ মেইন মণ্ডপটো। আপুনি দেখিব পাইছে। ওপৰত মানে নামবিলাক বহাব আছে, নামবিলাক বহোৱা নাই চাগে, গধূলিলৈকে লাগি যাব নামবিলাকো, কোনটো মূৰ্তিৰ কি নাম। আৰু এইটোৱে হৈছে আমাৰ ছয়গাঁৱৰ অন্যতম এটা হৰি মন্দিৰ। দেখিবলৈ পাইছে আপোনালোকে, ধুনীয়া লগা হৈছে মন্দিৰটো। এইবাৰ এইটো নিৰ্মাণ কৰি উলিয়াইছে। আৰু এই যে দেখিছে সাপডাল, এই সাপডালেৰে আপোনালোকে এইফালে সোমাই গৈ সেইপিনে আপোনালোকে মীনা বজাৰ পাবগৈ। ধুনীয়া বনাইছে এইবাৰ এইটো। আগতে মানে দলং আছিলে, কিন্তু এইবাৰ এইটো সুৰংগ টাইপৰ বনালে। এইটো হৈছে মুখ্য কাৰ্যালয়টো।